নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমত 7 মেলৈকে নৈশ খাদ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসমত 7 মেলৈকে নৈশ খাদ্য আইনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এই নৈশ খাদ্য আইনত কাক কাক ৰেহাই দিয়া হ'ল? অসমত নৈশ খাদ্য আইনৰ সময়সীমা বৃদ্ধি। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে বৃদ্ধি কৰা হ'ল নৈশ খাদ্য আইনৰ সময়সীমা। কোভিড সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পোৱাৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা। 7 মেলৈকে জাৰি থাকিব অসমত নৈশ খাদ্য আইন। নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ জাৰি থাকিব এই খাদ্য আইন। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। সামাজিক দূৰত্ব মানি চলিব লাগিব। বিবাহ ভৱনত 50% লোকহে উপস্থিত থাকিব পাৰিব বুলি জনাই দিছে। ব্যক্তিগত কোনো অনুষ্ঠানত 100জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। অন্ত্যেষ্টিক্ৰিয়া বা শেষকৃত্য সম্পন্ন কৰিবলৈ 20জন লোকহে উপস্থিত থাকিব পাৰিব বুলি জানিব পৰা গৈছে। মন্দিৰ বা মছজিদত প্ৰতি ঘণ্টাত 20জন লোকহে উপস্থিত থাকিব পাৰিব বুলি জানিব পৰা গৈছে। সকলো বজাৰ সমাৰ, ছুপাৰ মাৰ্কেট, মল, সাপ্তাহিক বজাৰ আদি সন্ধিয়া 6 বজাত বন্ধ কৰিব লাগিব। সন্ধিয়া 6 বজালৈকেহে ই-কমাৰ্চ সেৱা চলি থাকিব। ফাৰ্মাচী, ভেটেনাৰী ক্লিনিক আদিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। 50% লোকহে কাৰ্যালয়ত উপস্থিত থাকি কৰ্ম সম্পাদন কৰিব পাৰিব। অৱশ্য এই নিয়ম নিৰ্বাচনী কাৰ্য ই-চাৰ্ভিচৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। গৰ্ভৱতী মহিলা বা 5 বছৰৰ তলৰ সন্তান থকা মহিলাসকলে ৱৰ্ক ফ্ৰম হোম কৰিব পাৰিব।